আছো থাকিম তোমাৰ সতে আন একো মোক সুখ নালাগে। এনেধৰণৰ লিৰিক্স ষ্টেটাছ ভিডিঅ' এডিট কৰিবলৈ হ'লে আপোনালোকৰ এটা এপৰ প্ৰয়োজন হ'ব। এপটোৰ নাম হৈছে এলাইট মোশ্যন। চ' এলাইট মোশ্যনৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে ডাউনলোড কৰি লওক। আৰু এতিয়া আপোনালোকে এলাইট মোশ্যন এপটো অ'পেন কৰি লওক। চ' মই অ'পেন কৰি লৈছোঁ। অ'পেন কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। চ' আপোনাৰ ফাৰ্ষ্ট অফ অল এই প্লাছ আইকনত ক্লিক কৰক আৰু 4.5 চিলেক্ট কৰক আৰু ৰেজুলেশ্যন আপোনাৰ 1080 ৰাখক আৰু ফ্ৰেম ৰেট 60 fps ৰাখক আৰু বেকগ্ৰাউণ্ড ব্লেক ৰাখক। তাৰপিছত আপোনালোকে ক্ৰিয়েট প্ৰজেক্টত ক্লিক কৰি দিয়ক। আৰু এতিয়া আপোনালোকে এই প্লাছ আইকনটোত ক্লিক কৰক, ইমেজেছ ভিডিঅ'ত ক্লিক কৰক, ভিউ অলত ক্লিক কৰক আৰু ইয়াৰ পৰা যিকোনো এটা ফটো চিলেক্ট কৰি লওক। মই ফটো এটা চিলেক্ট কৰি লৈছোঁ। ফটো চিলেক্ট হোৱাৰ পিছত আপোনালোকে আকৌ এই প্লাছ আইকনটোত ক্লিক কৰক, অডিঅ'ত ক্লিক কৰক, ভিউ অলত ক্লিক কৰক আৰু ইয়াৰ পৰা যিকোনো এটা ছং চিলেক্ট কৰি লওক। চ' মই ছং এটা চিলেক্ট কৰি লৈছোঁ। ছং চিলেক্ট হোৱাৰ পিছত আপোনালোকে এতিয়া এই ইমেজৰ চাইজখিনি সৰু হৈ আছে, ইয়াৰ লেন্থখিনি অলপ মোৰ অডিঅ' আছে 28 ছেকেণ্ড আছে, 28 ছেকেণ্ড আছে। চ' আমি ইয়ালৈকে মই ফটো লেন্থখিনি বঢ়াব লাগিব। চ' ইয়াত এবাৰ ক্লিক কৰি দিছোঁ আৰু ইয়াত এবাৰ ক্লিক কৰি দিছোঁ। চ' ফটোখিনি লেন্থখিনি ডাঙৰ হৈ গ'ল, 28 ছেকেণ্ড হৈ গ'ল। আৰু মই এতিয়া ফাৰ্ষ্টৰ পৰা ছঙৰ লিৰিক্সখিনি এবাৰ শুনি লৈছোঁ। চ' মোৰ ফাৰ্ষ্ট ছং লিৰিক্স আছে আছো থাকিম। চ' আছো থাকিম মোৰ আছে 10 ছেকেণ্ডৰ পৰা 128 ছেকেণ্ড। চ' মই ইয়াত 10 ছেকেণ্ডত ইয়াৰ পৰা মাৰ্ক কৰি দিছোঁ। ইয়াত এবাৰ ক্লিক কৰি দিব, মাৰ্ক হৈ যাব ছং। চ' এবাৰ 128। চ' মই ইয়াত এবাৰ মাৰ্ক কৰি দিছোঁ 128ত, মাৰ্ক হৈ গ'ল। এতিয়া ইয়াৰ পৰা ক্লিক কৰি দিছোঁ, 10 ছেকেণ্ডৰ পৰা আহি গ'লোঁ ফাৰ্ষ্টৰ পৰা, সেইখিনিৰ পৰা মাৰ্ক কৰিছোঁ। এতিয়া আপোনালোকে প্লাছ আইকনত ক্লিক কৰক, টেক্সটত ক্লিক কৰক আৰু ইয়াত ফাৰ্ষ্ট টেক্সট আছে আছো থাকিম। চ' মই আৰু এই ছঙৰ লিৰিক্সখিনি আপোনালোকে আগতীয়াকৈ ভালদৰে লিখি ল'ব। চ' মোৰ লিখা আছে, মই দেখাই দিছোঁ আপোনালোকক, এই নোটত লিখা আছে। চ' এইটো এনেধৰণে আপোনালোকে ছঙৰ লিৰিক্সখিনি লিখি ল'ব আগতীয়াকৈ। চ' এতিয়া মই বেক কৰিছোঁ আৰু ইয়াৰ পৰা মই ছংটো কপি কৰি লৈছোঁ, ইয়াৰ পৰা কপি কৰি লৈছোঁ, কপি আৰু ইয়াৰ পৰা মই এলাইট মোশ্যনত ক্লিক কৰিলোঁ। ইয়াত মই গৈ পেষ্ট কৰি দিলোঁ। পেষ্ট কৰাৰ পিছত আপোনালোকে এনেধৰণৰ এটা আইকন দেখিবলৈ পাব ওপৰত, এইটোত ক্লিক কৰি দিব এবাৰ আৰু এই ফণ্টত ক্লিক কৰক। ইয়াৰ পৰা মই এই ফণ্টটো চিলেক্ট কৰি দিছোঁ আৰু ফণ্ট চাইজ মই 24 ৰাখি দিছোঁ আৰু কালাৰত মই ক্লিক কৰিছোঁ, কালাৰ মই ব্লেক ৰাখি দিছোঁ আৰু এই ৰাইট চাইডত মই ক্লিক কৰি দিছোঁ ৰাইট আইকনত। আৰু এতিয়া মই মুভছ এণ্ড ট্ৰান্সফৰ্মত ক্লিক কৰিলোঁ। ইয়াৰ পৰা মই টেক্সটখিনি ভালদৰে ছেট কৰি লৈছোঁ, এই জেগাত ছেট হৈ গ'ল। বেক কৰিলোঁ আৰু এতিয়া টেক্সটৰ লেন্থখিনি ডাঙৰ হৈ আছে। চ' মই কাট কৰিব লাগিব 128 ছেকেণ্ড হ'ব। চ' আমি এবাৰ টেক্সটত ক্লিক কৰিলোঁ আৰু ইয়াত ক্লিক কৰি কাট কৰি দিলোঁ। এতিয়া কাট হৈ গ'ল। এতিয়া মই আকৌ টেক্সটত ক্লিক কৰিলোঁ, এফেক্টত ক্লিক কৰিলোঁ, এড এফেক্টত ক্লিক কৰিলোঁ আৰু এতিয়া 3Dত ক্লিক কৰক, প্লেয়াৰত ক্লিক কৰক, ষ্টেণ্ডাৰ্ড ছেটিঙত ক্লিক কৰক আৰু এতিয়া আপোনালোকে আকৌ 10 ছেকেণ্ডলৈকে আহক। চ' মই 10 ছেকেণ্ডলৈকে আহি গ'লোঁ। 10 ছেকেণ্ডত আহি এতিয়া এই প্লাছ আইকনটোত ক্লিক কৰক। ইয়াৰ এংগেল আপোনালোকে 12 ৰাখি দিয়ক, +12 ৰাখি দিছোঁ। আৰু এতিয়া অলপ আগুৱাই যাওক 20 ছেকেণ্ডলৈকে, ইয়াৰ পৰা মই 20 ছেকেণ্ড আগুৱাই গ'লোঁ। এই প্লাছ আইকনটোত ক্লিক কৰি দিছোঁ আৰু ইয়াৰ এংগেল আপোনালোকে -76 ৰাখি দিয়ক, -76 ৰাখি দিছোঁ। -76 ৰাখিলোঁ আৰু ইয়াৰ পৰা আকৌ আগুৱাই গ'লোঁ 117 ছেকেণ্ড, 117 আৰু সেই প্লাছ আইকনত ক্লিক কৰি দিছোঁ। তো ইয়াৰ এংগেল আপোনালোকে +15 ৰাখি দিয়ক। তো +15 মই ৰাখি দিছোঁ।
প্লাছ 6 ছেকেণ্ড ৰাখি দিয়াৰ পিছত এতিয়া আপোনালোকে আৰু অলপ আগুৱাই যাওক 128 ছেকেণ্ড 128 আকৌ প্লাছ আইকনত ক্লিক কৰক ইয়াৰ এংগেল আপোনালোকে প্লাছ 87 ৰাখি দিয়ক চ' মই 87 ৰাখি দি আছোঁ চ' 87 হৈ গ'ল এতিয়া বেক কৰক আৰু এতিয়া আপোনালোকে এই টেক্সট ক্লিক কৰক এই ওপৰ আইকন এটা দেখিবলৈ পাই আছে ইয়াত ক্লিক কৰক আৰু ইয়াক কপি লেয়াৰ কৰি লওক চ' এতিয়া মোৰ নেক্সট লিৰিক্স আছে তোমাৰ হতে চ' তোমাৰ হতে মোৰ 28 ছেকেণ্ডৰ পৰা ইয়াত এবাৰ ক্লিক কৰক আৰু এই আইকনত ক্লিক কৰক এতিয়া পেষ্ট লেয়াৰ কৰি দিয়ক চ' পেষ্ট লেয়াৰ ক্লিক কৰাৰ পিছত ইয়াৰ আঁচু থাকিম আছে মোৰ 247 চ' 247 লৈকে আছে ইয়াত মই মাৰ্ক কৰি দিলোঁ টেক্সট ক্লিক কৰিলোঁ এডিট টেক্সট ক্লিক কৰিলোঁ আৰু এইখিনি মই কাট কৰি দিলোঁ লিৰিক্সখিনি বেক কৰিলোঁ ইয়াৰ পৰা মই কপি কৰিলোঁ তোমাৰ সৈতে লিৰিক্সখিনি কপি বেক কৰিলোঁ আৰু এলাইনমেণ্টত ক্লিক কৰি ইয়াত মই পেষ্ট কৰি দিলোঁ চ' হৈ গ'ল চ' এনেধৰণে বাকী লিৰিক্সখিনি আপোনালোকে শুনি এনেধৰণে ছেট কৰি ল'ব লিৰিক্সখিনি আৰু এতিয়া আমাক লাগিব এটা GFI এড কৰিবলৈ হ'লে আপোনালোকে এই প্লাছ আইকনত ক্লিক কৰক ইমেজেছ ভিডিঅ'ত ক্লিক কৰক ভিউ ৱলত ক্লিক কৰক আৰু মই GFIটো ছেট কৰি লৈছোঁ এড কৰি লৈছোঁ মই আৰু এই GFI লিংকটো মই মোৰ টেলিগ্ৰাম চেনেলত দি দিম মই চ' আপোনালোকে ডাউনলোড কৰি ল'ব এই GFIটো এড হোৱাৰ পিছত আপোনালোকে এফেক্টত ক্লিক কৰক এড এফেক্টত ক্লিক কৰক আৰু ক্ৰমা কিত ক্লিক কৰি ক্ৰমা গ্ৰীণ স্ক্ৰীণত ক্লিক কৰক আৰু ইয়াত গ্ৰীণ হৈ আছে আপোনালোকে ইয়াত ক্লিক কৰি ব্লেক কৰি দিয়ক চ' ব্লেক হৈ গ'ল বেক কৰক ব্লেক হোৱাৰ পিছত ইয়াৰ চাইজখিনি অলপ সৰু কৰিব লাগিব চ' এনেধৰণে ইয়াত ক্লিক কৰক মুভ এণ্ড ট্ৰান্সফৰ্মত আৰু ইয়াত ক্লিক কৰক এই আইকনটোত ক্লিক কৰি ইয়াৰ চাইজটো অকণমান সৰু কৰি দিয়ক চ' মই সৰু কৰি দি আছোঁ বেক কৰক আকৌ মুভ ট্ৰান্সফৰ্মত ক্লিক কৰক তো ভালদৰে ইয়ালৈকে বহাই লওক ইয়ালৈকে চ' মই ভালদৰে বহাই লৈছোঁ এতিয়া হৈ গ'ল আৰু ইয়াৰ GFI লেন্থখিনি ডাঙৰ হৈ আছে চ' আমি ইয়াক কাট কৰি দিছোঁ 28 ছেকেণ্ডলৈকে 28 চ' ইয়াৰ পৰা মই ইয়াত ক্লিক কৰি তো কাট কৰি দিলোঁ চ' কাট হৈ গ'ল চ' এনেধৰণে আপোনালোকে যিকোনো লিৰিক্স এডিটিং ভিডিঅ' আপোনালোকে এডিট কৰিব পাৰিব চ' আপোনালোকে এনেদৰে এডিট কৰিব আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব চ' আজিৰ কাৰণে ইমানে চ' আকৌ লগ পাই আছোঁ নেক্সট এটা ভিডিঅ'ত চ' আজিৰ কাৰণে বাই